নমস্কাৰ, মই সুলোচনা আপোনালোকক মোৰ চেনেলত স্বাগতম জনালোঁ আৰু সকলোলৈ মই দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আমি দীপাৱলীৰ তৈয়াৰীত ব্যস্ত। আজি চিলাই ডিজাইনৰ পৰা অলপ আঁতৰি বেলেগ এটা ভিডিঅ' বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া পূজাত ব্যস্ত, মোৰ সৰু ল'ৰাটো আৰু মই। কেমেৰামেনজনে বহুত কেমেৰাটো হিলাই থাকে, সেইকাৰণে ফটোবিলাক অলপমান ভাল নহ'লে, ভিডিঅ'টো ইমান ভাল নহ'ল। এয়া আমাৰ ল'ৰা দুটাই পূজা কৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। মোৰ মানুহজন আৰু মোতকৈ বেছি পূজাৰী। আমাৰ ফেমিলি মেম্বাৰৰ সকলোৰে পূজা কৰা শেষ। এতিয়া আমি মন্দিৰত আহিলোঁ। মন্দিৰ আমাৰ কেম্পৰ ভিতৰৰ মন্দিৰত আমি এতিয়া ভিতৰত যাওঁ, মন্দিৰত দৰ্শন কৰিম। এতিয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশটো দেখালোঁ, ইমান ধুনীয়া। এইটো কেম্পৰ ভিতৰতে মন্দিৰ আৰু কেম্পটোও দেখুৱাই দিলোঁ। মন্দিৰত বেবী ডান্স कर रहा है। এতিয়া আমাৰ ৰুমৰ বেলকনিত ফটো ছেশ্যন চলি আছে। আমি আৰু মোৰ সৰু ল'ৰাই ডান্স কৰি আছে। আজিৰ ভিডিঅ'টো ইমানেই, অলপ চিলাইৰ পৰা আঁতৰি বেলেগ অলপমান কৰিলোঁ। গতিকে ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এইটো মোৰ ডাঙৰ ল'ৰা, আমি ইয়াতে সামৰিলোঁ।